পৃথিৱীত যেতিয়া জীৱ জন্তুৰ জন্ম হয় তেতিয়া এদিন নহয় এদিন পৃথিৱীৰ পৰা মৃত্যু হোৱাটো নিশ্চিত। আপুনি বাৰু জানেনে এই পৃথিৱীত মৃত্যুৰ সৃষ্টি কেনেকৈ হৈছিল? যেতিয়া পৃথিৱীৰ সৃষ্টি হৈছিল তেতিয়া যিকোনো জীৱ মৃত্যু হোৱা নাছিল। প্ৰিয় দৰ্শক, আপোনাৰ মনত নিশ্চয় প্ৰশ্নৰ উদয় হ'ল, কেতিয়াৰ পৰা জীৱৰ মৃত্যু হোৱাটো আৰম্ভ হৈছিল? সেইবাবে আমি জানিব লাগিব মৃত্যুৰ জন্ম কেনেকৈ হৈছিল। প্ৰিয় দৰ্শক, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালৈ বিনম্ৰভাৱে অনুৰোধ, এনেকুৱা ধৰণৰ নিত ভক্তিমূলক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন দবাই আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টি লাইক এটা কৰি আপোনাৰ ফালৰ পৰা এটা সুন্দৰ কমেণ্ট নকৰাকৈ নাথাকিব। প্ৰিয় দৰ্শক, যি সময়ত ভগৱান মহাদেৱ ব্ৰহ্মা বিষ্ণুৰ উৎপত্তি হৈছিল তেতিয়াই পৃথিৱীৰ সৃষ্টি কৰাৰ দায়িত্ব পৰম পিতা ব্ৰহ্মাক দিছিল আৰু তেতিয়াই ব্ৰহ্মাই সৃষ্টি ৰচনাৰ কাম আৰম্ভ কৰিছিল। পূৰ্বৰ মান্য অনুসৰি এই সৃষ্টি বহুবাৰ নিৰ্মাণ হৈছিল আৰু বহুবাৰ বিনাশ হৈছিল। কিন্তু আমি সেই সময়ৰ কথা ক'বলৈ ওলাইছোঁ যি সময়ত ব্ৰহ্মাই পৃথিৱীৰ সৃষ্টি কৰাৰ পাছত প্ৰাণী, জীৱ জন্তু আৰু বনস্পতিৰ সৃষ্টি কৰিছিল। পৃথিৱী আগুৱাই যাবলৈ পৰম পিতা ব্ৰহ্মাই পৃথিৱীত সকলো জীৱ জন্তুৰ সৃষ্টি কৰিছিল। কিন্তু লাহে লাহে পৃথিৱীত জীৱ জন্তুৰ সংখ্যা বাঢ়িবলৈ ধৰিছিল। ইয়াৰ কাৰণ আছিল পৃথিৱীত দিন প্ৰতিদিন বিভিন্ন জীৱ জন্তুৰ জন্ম হ'বলৈ ধৰিছিল, কিন্তু কোনো জীৱৰ মৃত্যু হোৱা নাছিল। এইবোৰ দেখি ব্ৰহ্মাই চিন্তাত পৰিছিল, যদি এনেদৰে প্ৰাণীৰ জীৱৰ সংখ্যা বাঢ়ি গৈ থাকে তেতিয়া এটা সময়ত পৃথিৱী ধ্বংস হ'ব, অন্যথা ৰসাতলে যাব। ব্ৰহ্মাই পৃথিৱীৰ জন্মৰ নিয়ন্ত্ৰণ কৰিবলৈ চিন্তা কৰিবলৈ ধৰিলে, কিন্তু বহুতো চিন্তা কৰিও তাৰ উপায় উলিয়াব নোৱাৰিলে। ইয়াৰ ফলত ব্ৰহ্মাৰ খং উঠিল। এই খঙৰ ফলতেই অগ্নিৰ সৃষ্টি হৈছিল আৰু এই অগ্নিয়ে ব্ৰহ্মাই সমগ্ৰ পৃথিৱীত জীৱৰ ওপৰত সংহাৰ কৰিবলৈ ল'লে। এনেদৰেই সম্পূৰ্ণ জগতখন জ্বলোৱা আৰম্ভ কৰিছিল। এনে ৰূপ দেখি দেৱ দেৱতা চিন্তিত হৈ পৰিছিল। তেতিয়া ভগৱান মহাদেৱে ব্ৰহ্মাৰ ওচৰলৈ গৈছিল আৰু মহাদেৱে ব্ৰহ্মাক কৈছিল, হে ব্ৰহ্মা, আপুনি এই পৃথিৱী কিয় বিনাশ কৰিছে? তেনেদৰে বিভিন্ন ধৰণৰ বুজনি দিয়াৰ অৱশেষত ব্ৰহ্মাই ক্ৰোধ ঠাণ্ডা কৰি পুনৰ অগ্নি নিজৰ হৃদয়ৰ মাজলৈ লৈ আহিছিল। যেতিয়া অগ্নি নিজৰ শৰীৰলৈ লৈ আহিছিল তেতিয়া পৰম পিতা ব্ৰহ্মাই নিজৰ ইন্দ্ৰিয়ৰ মাধ্যমেৰে কলা, ৰঙা আৰু হালধীয়াৰে এগৰাকী সুন্দৰী নাৰী উৎপত্তি কৰিছিল আৰু ব্ৰহ্মাই এই নাৰীগৰাকীক মৃত্যু নাম দি মাতিছিল। ব্ৰহ্মাই তেতিয়া কৈছিল, এই ত্ৰিজগত ধ্বংস কৰাৰ উদ্দেশ্যেৰে যি ক্ৰোধ সৃষ্টি হৈছিল, এই ক্ৰোধৰ মাধ্যমেৰেই তুমি উৎপন্ন হৈছা, অৰ্থাৎ তুমি মোৰ আজ্ঞা অনুসৰি এই পৃথিৱীত জীৱকুল ধ্বংস কৰিব লাগিব। এনে ব্ৰহ্মাৰ আদেশ শুনি মৃত্যু কান্দিবলৈ ধৰিলে আৰু ক'লে, মই পাপ আৰু অধৰ্মলৈ ভয় কৰোঁ। নাৰী হৈ মই এই কাম কেনেকৈ কৰিম? তেতিয়া মৃত্যুৱে কান্দি থাকোঁতেই ওলোৱা চকুলো ব্ৰহ্মাই দুহাতে তুলি লৈছিল আৰু তেতিয়া ব্ৰহ্মাই মৃত্যুক আজ্ঞাৰ পালন কৰিবলৈ ক'লে আৰু ক'লে, ইয়াৰ ফলত তোমাৰ কোনো পাপ নহয়। তুমি কান্দোতে যি চকুলো পৰিছিল সেই চকুলোৱেই জীৱৰ দুখ ব্যাধি হৈ জীৱৰ ধ্বংস কৰিব আৰু তেতিয়া তুমি সেই প্ৰাণীৰ প্ৰাণ কাঢ়ি আনিবা। ইয়াৰ পৰা তোমাৰ অধৰ্ম নহয় ধৰ্মহে হ'ব। প্ৰিয় দৰ্শক, ব্ৰহ্মাৰ সকলো কথা শুনি ব্ৰহ্মাই দিয়া আদেশ মৃত্যুৱে পালন কৰিলে আৰু তেতিয়াৰ পৰাই মৃত্যুৰ আৰম্ভ হ'ল। প্ৰিয় দৰ্শক, এয়াই হৈছে জীৱৰ মৃত্যুৰ আঁৰৰ ৰহস্য। আপুনি বাৰু মৃত্যুলৈ ভয় কৰেনে? কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব
আৰু আপুনি ভিডিঅ'টি চাই কেনেকুৱা পালে সেইটো নজনোৱাকৈ নাথাকিব। আৰু সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।